Hello guys, welcome back to my YouTube channel. আজি আমি ভাইটি আমাৰ হাতৰ ধাৰি কৰিম পাঁচটা কৈ ভাইটি মোক দিব পাঁচটা আৰু মই ইয়াক দিম পাঁচটা এতিয়া প্ৰথম দিম ভাইটিক মই পাঁচটা চাৰি ভাইৰ কাণ কটা তাৰে দুটাৰ পেট ফুটা চাৰি ভাইৰ কাণ কটা তাৰে দুটাৰে পেট ফুটা হাতৰ ফুটা হৈছে আৰু 2 নম্বৰটো এটা ছাগলীৰ তিনিটা মাথা সি খাই লাটা পাতা এটা ছাগলীৰ তিনিটা মাথা সি খাই লাটা পাতা লাটা পাতা লাটা মাতা মানে গছ হয় দেই গছৰ নিচিনা চৌকা ইয়াৰ মানে তিনিটা খুঁটা আছে তিনিটা খুঁটাটোতো থাকেই 3 নম্বৰটো চুইচা চুইচা চুইচালে পইচা চুইচা চুইচা চুইচালে পইচা চুইচা চুইচা চুইচালে পইচা চুইচা চুইচা চুইচালে পইচা কেৰে লোৱা কি খানা দেখিবলৈ পাওঁ কিন্তু খাব নাপাওঁ কি খানা দেখিবলৈ পাওঁ কিন্তু খাবলৈ নাপাওঁ খাব নাপাওঁ খানাটো দেখিবলৈহে পাওঁ খাবলৈ নাপাওঁ আমি কল কাৰখানা হৈছে আৰু 5 নম্বৰ এইটো লাষ্ট পাত আছে ডাল নাই কথা আছে মাত নাই পাত আছে ডাল নাই কথা আছে মাত নাই এইটো সৰুতেও পাইছিলো আমি কি কিতাপ কিতাপ হয় এখন শুদ্ধ হৈছে ই এতিয়া পাৰিলে তুমি এতিয়া মোক সুধিব পাঁচটা ইয়াৰ হৈ গ'ল মোক সুধিবা এতিয়া ছোৱালীৰ ওচৰত এনেকুৱা বস্তু আছে যিটো বিয়াৰ আগদিনালৈকে থাকে কিন্তু বিয়াৰ পিছদিনালৈ নাইকিয়া হৈ যায় ছোৱালীৰ ওচৰত এনেকুৱা কি বস্তু আছে যিটো বিয়াৰ আগদিনালৈকে থাকে কিন্তু বিয়াৰ পিছদিনালৈ নাথাকে নাইকিয়া হৈ যায় ছোৱালীৰ বিয়াৰ আগদিনালৈকে থাকে কিন্তু পিছদিনা নাইকিয়া হৈ যায় উপাধি শুদ্ধ উত্তৰ এনেকুৱা কি ফল আছে যিটো মিঠা সোৱাদ আছে বজাৰত বিক্ৰী নহয় এনেকুৱা কি ফল আছে যিটো মিঠা হোৱা স্বত্তেও বজাৰত বিক্ৰী নহয় কিন্তু মিঠা কৰ্মৰ ফল কেতিয়াও বজাৰত বিক্ৰী নহয় জুইত ফুটে পানী মৰে জুই বস্তুটো সকলোৰে ঘৰত আছে জুইত ফুটে পানীত মৰে সেই বস্তুটো সকলোৰে ঘৰে ঘৰে আছে নিমখ শুদ্ধ গৰু নহয় ঘাঁহ খায় পক্ষী নহয়